নমস্কাৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ দেওবানী সংস্কৃতৰ দ্বিতীয় পাঠ সম্ভাষণম প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তোমালোকে ভালদৰে মনোযোগেৰে শুনিবা। অভ্যাস 1 নম্বৰত আছে এটান পুনঃ পুনঃ পঠতু, মানে এইবোৰ বাৰে বাৰে পঢ়া। একবচন আছে বহুবচন, একবচন বহুবচন। গচ্ছতু গচ্ছন্তু, পশ্যতু পশ্যন্তু, বদতু বদন্তু, পঠতু পঠন্তু, নৃত্যতু নৃত্যন্তু, খাদতু খাদন্তু, গায়তু গায়ন্তু, আগচ্ছতু আগচ্ছন্তু, উত্তিষ্ঠতু উত্তিষ্ঠন্তু, উপবিশতু উপবিশন্তু, ভাসতু ভাসন্তু, ভবতু ভবন্তু, জীবতু জীবন্তু, নয়তু নয়ন্তু। ইয়াৰ অসমীয়া অৰ্থখিনি গছটো মানে যাওক, এজনে হ'লে যাওক। বহুবচনত গচ্ছন্তু, দুইতকৈ অধিক হ'লে গচ্ছন্তু। পশ্যতু চোৱা, পশ্যন্তু। এনেকৈ তোমালোকে সহজ অৰ্থ আছে, জানি ল'বা। 2 নম্বৰ এতেষাং বাক্যানাং বহুবচন বাক্যানি লিখতু। উদাহৰণ দিছে ইয়াত, ভৱান শ্লোকম বদতু, ভৱানৰ ঠাইত ভৱন্তঃ। একবচন বহুবচন, যিহেতু বহুবচন কৰিব দিছে। ভৱন্তঃ শ্লোকম বদন্তু। শ্লোকম ঠিকে আছে, ভৱানৰ ঠাইত ভৱন্তঃ আৰু বদতুৰ ঠাইত বদন্তু। ঠিক তেনেদৰে ভৱান কথাম লিখতু, ভৱনৰ ঠাইত কি হ'ব? ভৱন্তঃ। কথাম লিখন্তু। ভৱতি, আমি আগতে পাইছোঁ ভৱতি ভৱত্যঃ। ভৱতি একবচন, ভৱতিৰ বহুবচন হ'ব ভৱত্যঃ। ভৱত্যঃ গীতম চিনবন্তু, চিনতু চিনবন্তু। ভৱান গীতম গায়তু, ভৱানৰ ঠাইত কি আছে? ভৱন্তঃ। গীতম গায়তুৰ ঠাইত গায়ন্তু। ভৱতি কবিতাম স্মৰতু, ভৱতিৰ ঠাইত ভৱত্যঃ, কবিতাম স্মৰন্তু। 3 নম্বৰ এতেষাং বাক্যানাং একবচনম বাক্যানি লিখতু। 2 নম্বৰ প্ৰশ্ন আছিল একবচনৰ পৰা বহুবচন, আৰু ইয়াত আছে বহুবচনৰ পৰা একবচন। উদাহৰণ দিছে, ভৱন্তঃ পাঠম পঠন্তু। ভৱন্তৰ ঠাইত একবচন কি হ'ব? ভৱান। পাঠম পঠতু। ভৱত্যঃ পুস্তকম পশ্যন্তু। ভৱত্যৰ ঠাইত ভৱতি, পুস্তকম পশ্যন্তুৰ ঠাইত পশ্যতু। ভৱন্তঃ সুখেন জীৱন্তু। ভৱন্তঃ পুংলিংগ আছে, ভৱান। ভৱন্তৰ ঠাইত ভৱান, সুখেন জীৱতু। ভৱন্তঃ গীতম গায়ন্তু। ভৱান গীতম গায়তু। ভৱত্যঃ উপবিশন্তু, স্ত্ৰীলিংগ আছে, ভৱত্য স্ত্ৰীলিংগ, ইয়াত কি হ'ব? ভৱতি। ভৱতি উপবিশতু। ভৱন্তঃ অধ্যয়নম কুৰ্বন্তু। ভৱান অধ্যয়নম কৰতু। এইখিনি প্ৰশ্ন আছিল, আৰু ইয়াত যদি চিত্ৰ দিছে আমি দেখা পাইছোঁ। আমি সদায় বন্দনা সময়ত গাওঁ, কৰাগ্ৰে বসতে লক্ষ্মী, কৰমধ্যে সৰস্বতী, কৰমূলে তু গোবিন্দ, প্ৰভাতে কৰ দৰ্শনম। ইয়াত ছবি আকাৰে ধুনীয়াকৈ দিছে। কৰাগ্ৰে বসতে লক্ষ্মী, মানে হাতৰ তলুৱাৰ আগত মা লক্ষ্মী আছে। কৰমধ্যে সৰস্বতী, আমাৰ হাতৰ তলুৱাৰ মাজ ভাগত মা সৰস্বতী। আৰু কৰমূলে তু গোবিন্দ, কৰৰ মূল গুৰি ভাগত ভগৱান গোবিন্দই বাস কৰে। প্ৰভাতে কৰ দৰ্শনম। সেয়েহে ৰাতিপুৱা সাৰ পাই প্ৰথমে নিজৰ হাতৰ তলুৱাৰ দৰ্শন কৰিব লাগে। নমো নমঃ।